Hello everyone. Moment of Dasanandula পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আহি আছোঁ এতিয়া মাজুলী নিমাতী ঘাট পাইছোঁহি। কিন্তু কি কৰিম, বহুত দুখৰ কথা। আজি প্ৰথমবাৰৰ বাবে মই মোৰ ছোৱালীজনীক এৰি আহিবলগীয়া হৈছে বহুত দিনৰ মূৰত। তাই খুবেই কান্দিছে, তথাপিতো চাওঁচোন কি হয়, আপোনালোকক দেখাই আছোঁ। এয়া আমি মা ঘৰৰ পৰা এতিয়া লখিমপুৰ যাবলৈ ৰাতিপুৱা যাত্ৰা হৈছোঁ। মায়ে ঘৰৰ দৰ্জা চৰ্জা মাৰি লৈছে। তাৰপাছত এয়া এতিয়া গাড়ী এখন মাতিছোঁ, আহিব এতিয়া। বাকী এয়া ভণ্টি এয়া আমি ঘৰৰ পৰা বৰ্তমান ওলাইছোঁ লখিমপুৰ যাবৰ বাবে। এয়া এতিয়া মাহঁতৰ ঘৰৰ পৰা ওলাইছোঁ লখিমপুৰ বাবে। ভণ্টি আৰু মা গেটৰ মুখত ৰৈ আছেগৈ। যিখন গাড়ী মাতিছিলোঁ সেইখন পোৱাহি নাই বৰ্তমান, এই আহি আছে। আমি লাহে লাহে গেট পাৰ হৈছোঁ। মায়ে গেটখন একেবাৰে মাৰি লওক, ৰেডি হওঁ। এনেকুৱা দলং ভাগ্য বলতহে পায়। মুণ্ডা এফালে চাওক। লখিমপুৰলৈ যাবলৈ এনেকুৱা দলং হাতি পাব লাগিব আমাৰ মাজুলীত। চ' গাইছ, এতিয়া লখিমপুৰ যাবৰ বাবে ধূনাগুৰি ঘাট পাইছোঁহি। এয়া অৱশ্যে সেইখন নাওখন ইপাৰেহে আছে, এয়া পাবহি এতিয়া। বাকী এয়া আহি আছোঁ। এয়া মাহঁত ইয়াত প্ৰায় বহুতো চিনাকি মানুহ ওলাই গৈছে, ভালো লাগিছে। এয়া চাব দেই, এয়া আমাৰ মা আৰু মাৰ মামা। চাব দেই, সঁচাকৈ দেখি মানে কিবা কেতিয়াবা আচৰিতো লাগে, মানে পজিশ্যনবিলাক দেখি পেলাই। মা এয়া, কিন্তু মামা ককা কিমান ধুনীয়া হৈ আছে। কি কৰিম আৰু, জানে নহয় আমাৰ ঘৰৰ বিষয়টো, তেনেকৈ আৰু। এয়া এতিয়া মোৰ এইটো এটা ভাইটি। ঘাটৰ পাৰত চাহৰ জুতি। এয়া এখন এয়া লুইত খাবেলি পাৰ হৈছোঁ। এয়া আহি আমি বঙালমৰা পালোঁহি। মানে এইখন বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এয়া আমি আহি মাহীঘৰ পালোঁহি, আৰু মা আৰু ভণ্টিয়ে চাহ খাই আছে, ময়ো খাই আছোঁ লগতে। আৰু তাৰপাছত আৰু এতিয়া চাই থাককচোন আৰু এয়া আমি মাহী ঘৰৰ সন্মুখত এনেকৈ এইখন গেট এফালেদি সোমাই গৈছোঁ। তাৰপাছত এয়া
এনেকৈ গৈ গৈ মানে আমি গৈ আছোঁ আচলতে গোটেইখন পাৰ্ট নিচিনা হৈ আছে একেবাৰে সৰু মানে নিকেতন স্কুল আছিলে স্কুলখন এতিয়া প্ৰায়ে বন্ধ নিচিনাই হৈ গৈছে এতিয়াতো নহয়েই ক্লাছবিলাক তাৰ পৰা সেই ভিতৰৰ ফালে আছে বয় স্কুলবিলাক এইফালে কিছুমান ঢেৰ ঘৰ আছে তেওঁলোকৰ মানে কিছুমান সাংস্কৃতিক কিছুমান নিজৰ হেৰিয়াতে আছে মানে অনুষ্ঠানৰ কিছুমান ঘৰ তেনেকুৱা তাৰপাছত সেইফালেদি অফিচ ৰুম দুই এটা আছে তাৰ পৰা সেইফালে আছে কিবা এইবিলাক সাংগঠনিকেই ঘৰ তেওঁ মানে বহুতখিনি সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিলে আচলতে তাৰপাছত এতিয়া এইফালে আছে এখন এইফালে স্কুলবিলাক অলপ ভিতৰলৈ সোমাই আছে এইখিনিও আগতে গোটেইখিনি এতিয়া চব খেলি মেলি হৈ আছে ভিতৰ ফালে আছে বাৰু ইয়াতে গোটেইখন মুকলি কৰি দিছে ইয়াত কিছুমান মানে স্বাৰ্থৰ কাম কৰিবৰ কাৰণে বাকী এইফালেদি গৈ ধৰক ভিতৰ চাইডেদি গৈ থাকিলে পামগৈ বাৰু স্কুলখন মেইনখন স্কুল বাকী আৰু সেয়া স্কুলখন এইফালে আছে গৈ থাকোঁচোন বাৰু দেখিবগৈ বাৰু অলপ আঁতৰত আছেগৈ আঁতৰত মানে গোটেইখিনি ঘৰেই ঘৰ তেওঁ বেক চাইডেও হোষ্টেল আছিলে বহুকেইটা প্ৰায় 30-35টা ষ্টুডেণ্ট থাকিব পৰা হোষ্টেল আছিলে এইখিনি স্কুলখন সেইফালে মেইন স্কুলখন তেনেকৈ দি সোমাই গৈছে তাৰ পৰা সেয়া বেকলে বহুতখিনি আছেগৈ আৰু বাকী আচলতে মোৰ মহাজন মানে ইমানেই বেলেগ ধৰণৰ মানুহ আছিলে তেওঁক মানে বুজাব নোৱাৰোঁ এইজনে আছিলে প্ৰয়াত মহা তেখেতৰ শ্ৰদ্ধাঞ্জলি ফটোখন তেখেতৰ সেইখিনিতে থোৱা হৈছে সোমাই মুখতে এয়া হৈছে মাহী মহাৰ ল'ৰা তেওঁ এতিয়া বৰ্তমান মানে আৰু এটা ল'ৰা তেনেকৈ কৰ্ম কৰিবলগীয়া হৈছে তথাপিতো বেয়া লাগে মানে ইমান সৰুতেই মাত্ৰ সেয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মানে ফিজিঅ'থেৰাপি ডক্টৰ পঢ়িছেগৈহে প্ৰথমটি এয়া সোমাই গৈ নেক্সট 3 নম্বৰ ৰুমটো এতিয়া সকলোখিনি মানে গোটেই মুকলি কৰিয়ে ৰাখিছে বাৰু এইফালে কিটচেন মানে তেওঁলোকৰ কিটচেনে 3টা এইটো বেডৰুমৰ কাষত এটা থকা কিটচেন হয় বাকীখিনি অলপ বেকেদি আছে মোৰ ডাঙৰ মামী আছিলে এয়া ইমানেই মানে চাপৰিটোত মানে দেখিলে ভয় লাগে মানে বগৰী নোৱাৰিলোঁ আৰু আপোনালোককো দেখাই দিছোঁ দেই যদি লোভ লাগে ক'ব আকৌ দেই হে ভগৱান জীৱনত প্ৰথমবাৰৰ কাৰণে ইমান দীঘলীয়া দলঙত ভৰি দিছোঁ আৰু যেনে তেনে প্ৰভু কেনেকৈ কি কৰিম মা গ'লে এইকণ পাৰ হ'লেহে যেন একদম কমপ্লিট মাজুলী ডিষ্ট্ৰিক্টত ভৰি দিম আৰু বাপৰে বা গৈ আছোঁ আজি এয়া ঘূৰি আহিলোঁ আহোঁতে ৰাস্তাতে ভিডিঅ' কৰা নহ'লে আহি পুনৰ লুইত খাবেলি পাইছোঁহি
নৈত খাবেলি ঘাট এয়া মোৰ মাৰ ঘৰ আজি অলপ দেৰি পাছতে এয়া মই পুনৰ যোৰহাটলৈ ষ্টাৰ্ট কৰিম আচলতে কি কৰিম মা এখন ঘৰতে অকলে থাকে সম্পূৰ্ণৰূপে অকলশৰীয়া লাইফ 16 দিনতে দেউতা আৰু ভাইটিক হেৰুৱাই মা বৰ বেয়াকৈ অকলশৰীয়া হ'ল যিখিনি মোক জনাসকলে জানে নজনাসকলক শেষ ক'ব বিচাৰিছোঁ যে ভাবিলে আচৰিত লাগে এগৰাকী মাকৰ কাৰণে ইমান ডাঙৰ দুখৰ কথা উপায় নাই এনেকৈ চলি যায় আৰু এয়া মা আহি পালেহি এয়া ঘৰ আহি পালোহি ভাবিলোঁ গোটেই জাৰ্ণিটো ব্লগ হিচাপে আপোনালোকৰ আগত